আমি সকলোৱে খাই ভাল পোৱা এবিধ পানীয় দ্ৰব্য হৈছে চাহ। ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি দুপৰীয়া আবেলি এই চাহ কাপৰ জুতি লোৱাৰ উপৰিও কিছু লোকে ৰাতি শোৱাৰ সময়তো একাপ চাহ লোৱাৰ অভ্যাস আছে। চাহ সেৱনে আমাক শাৰীৰিক মানসিক অৱসাদ দূৰ কৰি দেহত সজীৱতা প্ৰদান কৰাৰ লগতে আমাৰ শৰীৰটোক বিভিন্ন ৰোগৰ পৰা প্ৰতিৰোধ কৰাত সহায় কৰি আহিছে। প্ৰাচীন কালত চাহ গছ চীন দেশৰ কেতবোৰ অঞ্চল আৰু ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ অৰণ্যসমূহত পোৱা গৈছিল। পোনপ্ৰথমে ইংৰাজসকলে এই চাহ গছক বনৰীয়া অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনি অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাতেই ব্যৱসায়িক ভিত্তিত চাহ খেতিৰ পাতনি মেলিছিল আৰু ইয়াৰ পিছতে চাহ শিল্পই ক্ৰমোন্নতি লাভ কৰি অসম তথা ভাৰতে আন্তৰ্জাতিক বজাৰত ইতিহাস ৰচিলে। নমস্কাৰ ভিউৱাৰ্ছ, আজি এটা খুবেই ইণ্টাৰেষ্টিং টপিক লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। চাহ কিদৰে প্ৰস্তুত কৰা হয় তাকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক A to Z দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিউৱাৰ্ছসকলক অনুৰোধ কৰিলোঁ ভিডিঅ'টো যেন সম্পূৰ্ণকৈ চাই গৈ থাকে। প্ৰথমতে বাগিচাৰ পৰা ছিঙি অনা কেঁচা পাতসমূহ কঢ়িয়াই আনি ফেক্টৰীৰ ভিতৰত থকা ট্ৰাকসমূহত প্ৰয়োজন অনুসৰি গৰম ভাপ দি সামান্য পৰিমাণে শুকুৱাই লোৱা হয়। ট্ৰাপত শুকুৱাই লোৱা পাতসমূহ এইদৰে বেগত ভৰাই চেইন বেল্টৰ সহায়ত CTC কাটিং মেচিনলৈ কঢ়িয়াই লৈ যোৱা হয়। কাটিং মেচিনত তিনিটা পৰ্যায় অতিক্ৰম কৰাৰ পাছত কেঁচা পাতৰ গুড়াসমূহ এইদৰে গুগি লৈ বেল্টৰ সহায়ত লৈ যোৱা হয়। এই গুগিতেই পাতৰ গুড়াসমূহ সৰু সৰু দানালৈ পৰিৱৰ্তন কৰা হয়। ইয়াৰ পাছত এই কেঁচা চাহপাতৰ দানাসমূহ CFM মেচিনৰ সহায়ত এটা নিৰ্দিষ্ট সময়লৈ ফাৰ্মাণ্টেশ্যন কৰা হয়। এই ফাৰ্মাণ্টেশ্যন কক্ষত কেইবাটাও বেলেগ বেলেগ তাপমান অতিক্ৰম কৰাৰ পাছত চাহপাতৰ গুড়াসমূহ বেল্টৰ সহায়ত ড্ৰায়াৰ কক্ষলৈ লৈ যোৱা হয় আৰু এই পৰ্যায়তে কেঁচা চাহপাতৰ গুড়াসমূহ সেউজীয়া ৰঙৰ পৰা কলা ৰঙলৈ পৰিৱৰ্তন হৈ পৰে। এই ড্ৰায়াৰ মেচিনৰ নিৰ্দিষ্ট টেম্পাৰেচাৰ অতিক্ৰম কৰি এই কেঁচা পাতৰ গুড়াসমূহ সম্পূৰ্ণকৈ শেষ পৰ্যায়ৰ কাৰণে শুকুৱাই লোৱা হয়।
ড্ৰায়াৰ মেচিনত শুকুৱাই লোৱা চাহপাতৰ গুড়িসমূহ বেল্টৰ সহায়ত গৈ চালনীত পৰেগৈ। এই প্ৰথম চালনীখনৰ সহায়ত গুড়িসমূহক দুটা ভাগত ভাগ কৰা হয়। তাৰ পাছতে এই গুড়িসমূহ এখন দ্বিতীয় পৰ্যায়ৰ চালনীলৈ নি কেইবাটাও গ্ৰেডলৈ পৰিৱৰ্তন কৰা হয়। এই গ্ৰেডসমূহৰ ওপৰতে নিৰ্ভৰ কৰিব চাহপাতৰ গুণাগুণ আৰু তাৰ বজাৰ মূল্য। ভিউৱাৰ্ছ, এয়া ফাইনেলি ৰেডি হৈ গৈছে আমি ব্যৱহাৰ কৰা শুকান চাহপাত। ভিউৱাৰ্ছ, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেঁচা চাহপাতৰ পৰা কেনেকৈ শুকান চাহপাত তৈয়াৰ কৰা হয় তাৰে এটা সম্যক ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অতি সোনকালেই নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত উপস্থিত হ'ম। থেংক ইউ।